2026 বৰ্ষৰ আজি 23 তাৰিখ। 23 তাৰিখে আজি আমি বৰবিলা বাথানটিলা প্ৰাথমিক বিদ্যালয়ত শৈক্ষিক মেলা অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰে প্ৰস্তুতি স্বৰূপে আমাৰ সহশিক্ষক তপন তুমুদেৱে বৰ্ডত লিখি আছে আৰু অভিভাৱকবোৰ আহি প্ৰস্তুতি কৰি আছে। কোনে ক'ত কেনেকৈ থাকিব লাগিব গোটেইখিনি আৰম্ভ কৰিছে তেওঁলোকে। প্ৰস্তুতিবোৰ শেষ হ'ল, অকণমান দেখুৱাইছোঁ। ছাত্ৰ ছাত্ৰীবোৰকো বহুৱাই ল'লোঁ। সকলোবিলাকে মনে মনে থাকিব নাথাকে বাৰু, তথাপি মনে মনে থাকিবলৈ দিলোঁ। সৰু সৰু ল'ৰা ছোৱালী অকণমান চিঞৰ বাখৰ হয়ে, গতিকে শব্দটো অলপ কমাই থৈছোঁ। এনেকৈয়ে আমি আৰম্ভ কৰিলোঁ। প্ৰথম কাউণ্টাৰত পঞ্জীয়ন হয়, ইয়াতে সহশিক্ষক তমুং ছাৰকে বহিবলৈ দিলোঁ। বাকীখিনিত অভিভাৱকসকল বহিছে। সেয়া চটপটীয়া ল'ৰাজন বিদ্যালয়লৈ ক শ্ৰেণীত এডমিশ্যন হৈছিলে, বেছি বিদ্যালয়লৈ নাহে, সৰু চাপৰ দেখা হৈ আছে। আৰু এইজনী ছোৱালী, তেওঁলোকে নিজৰ কামবোৰ কৰি গৈ আছে। অভিভাৱকসকলে যেনেদৰে নিৰ্দেশনা দিছিলোঁ তেনেকৈয়ে কৰিছে। এইবিলাক অভিভাৱকে ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীখিনিৰ লগত এনজয় কৰিছে, সকলোৱে খুব ভাল পাইছে। ল'ৰা ছোৱালীখিনিয়েও বেলুনবোৰ দেখি, অলপ ৰমক জমক দেখি বহুত এনজয় কৰিছে। এখেতে ভালকৈ বুজি পোৱা নাছিলে কি কৰিব লাগে, এতিয়া আকৌ এবাৰ বুজাই দিয়া হ'ল, তাৰপিছত বুজি পালে। এয়া সকলোৱে শেষত বেলুনবোৰ ল'লে, হাতে হাতে লাইন পাতি। কেইটা বেলুন দিছোঁ? ক'ত? এই গ'ল। এয়াই আৰু আমাৰ শৈক্ষিক মেলা কেইটা দিছোঁ? অন্ত পৰিলে এনেকৈ। এতিয়া 2টা হৈ গ'ল ন? কেইটা আছে হিচাপ কৰাচোন। এই ল'ৰাটোক বহুতেই মৰম লাগে, অকণমানি চাপৰ যদিও বয়সত বাৰু ঠিকেই আছে। আমি শেষত আটাই একপি ফটো উঠিলোঁ ছাত্ৰ ছাত্ৰীৰ লগত।